বন্ধু বান্ধৱীসকল খোৱা বোৱা কৰিলেনে? আমি এয়া খাবলৈ লৈছোঁ আৰু দেওবাৰ দিনটো আমি সাধাৰণতে অকণমান বেলেগকৈ অন্য দিনাতকৈ বেলেগকৈ বনাবলৈ চেষ্টা কৰোঁ। যিহেতু সদায় লগতে খোৱা নহয়, ল'ৰা ছোৱালী স্কুল থাকে, কিন্তু দেওবাৰ দিনাখন আমি শান্তিৰে বহি এসাঁজ চবেই লগতে খাবলৈ ভাল পাওঁ। সেয়া আজি কিনো বনালোঁ তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া চালাড, চাটনি বনালোঁ, এয়া লাই শাকৰ ভাজি। নেখাবাচোন ল'ৰাৰ পৰা, সিহঁতি দেখোন একো হেৰিয়ে নাখায়। এয়া পনীৰ বনাইছোঁ, অকণমান হেৰি দি দিলোঁ, তাহাঁতৰ দুটালৈ বনাইছোঁ, জলকীয়া দি দিছোঁ আৰু চব ইয়াতে উলিয়াই লৈছোঁ। আমি এনেকৈয়ে খাই ভাল পাওঁ। হেতা এখন আনিবা যাচোন, পনীৰৰ হেতাখনকে লগাই দিম। জান হেতা এখন আনাচোন। সি চিনিয়ে নাপায়। আৰু এয়া হৈছে চিকেনখিনি আজি কালাৰটো হেৰি নিদিলোঁ, অকণমান হেৰি হ'ল কালাৰ। হ'ব, ভালেই লাগিব ন। আৰু এইফালে আছে ভাত। তিতা কেৰেলা ঘৰৰে আছিলে, তাতে ভাততে দি দিছোঁ। নালাগে